welcome to my channel friends আজিকালি আমিতো সবেই WhatsApp ইউজ কৰো কিন্তু আমি WhatsAppৰ বিষয়ে এনেকুৱা কিছুমান সিক্ৰেটস ট্ৰিক্স নাজানো যোনবিলাকে আমাৰ দৈনন্দিন জীৱনত WhatsApp ইউজ কৰোতে সহায় কৰিব সো फ्रेंड्स আজিৰ এই ভিডিওটোত মই আপোনালোকক ক'ব বিচাৰি আছো যে আপোনালোকে আপোনাৰ WhatsAppৰ গ্ৰুপত কেনেকৈ লক লগাব পাৰিব फ्रेंड्स আমি যেনেকৈ আমাৰ মোবাইল ফোনত पैटर्न लॉक बा पासवर्ड मारि थৈ দিও যাতে বেলেগ কোনোবা আহি আমাৰ মোবাইলৰ লক খুলিব নোৱাৰে আৰু ইউজ কৰিব নোৱাৰে মোবাইলটো ঠিক তেনেকুৱা ভাবে আমি আমাৰ WhatsAppৰ গ্ৰুপ বিলাকতো আমি লক লগাই থব পাৰিম যেনেকৈ আমি এপ লক লগাও তেনেকৈ আমি ঠিক তেনেকৈ আমাৰ WhatsAppৰ গ্ৰুপতো লক লগাব পাৰিম যদি আমি সেই লকটো লগাই দিও তেনেহলে আপোনাৰ বাহিৰে বেলেগ কোনো আপোনাৰ সেই WhatsApp গ্ৰুপটো চাব নোৱাৰিব সো फ्रेंड्स বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো আৰু আপোনালোকক কৈ দিও যে কেনেকৈ কি কৰিব লাগিব ফুল প্ৰসেছটো सो फ्रेंड्स सबसे प्रथमत आपनालोके प्ले स्टोरत যাব प्ले स्टोर बे এটা এপ্লিকেশন ডাউনলোড কৰিব চ্যাট লক ফৰ WhatsApp আপুনি চাব পাৰিছে এপ্লিকেশনটো হৈছে এইটো 3 নম্বৰত আছে ভালকে চাই লওক এপ্লিকেশনটো হৈছে এইটো সো মই অলৰেডি ইনষ্টল কৰিছিলো নাই কৰা সো মই ইনষ্টল কৰি আছো চাওক প্লে স্টোৰৰ পৰা 3.20 MB এপটো হয় सो इंस्टॉल কৰি আছো তলত যাব আপোনালোকে ধুনিয়া ধুনিয়া কমেন্ট লাৰে চাব পাৰে আপুনি যদি ইয়াতে কমেন্ট দিব বিচাৰে দিব পাৰে এপ্লিকেশনটো বহুতেই ভাল সো ইয়াতে মোৰ এপ্লিকেশন ইনষ্টল হৈ আছে এন্ড দ্যাটস হিয়াৰ ইনষ্টল হৈ গল সো ডাইৰেক্টলি আমি এপ্লিকেশনটোত যাম এপ্লিকেশনটোত যাব অন কৰাৰ লগে লগে আপোনাক ইয়াত আপোনাৰ পাসকোড টু দিব বিচাৰিব আপুনি কি প্যাটাৰ্ন লগাব বিচাৰে আপুনি দি দিব পাৰে ইয়াতে মই এতে 1 2 3 4 দি দিও अगेन কনফাৰ্ম কৰো সো হিয়াৰ হৈ গল তাছ এনেকুৱা ধৰণৰ প্ৰসেছ এটা আহিব এক্সেসিবিলিটি পাৰমিশন ইজ ৰিকোয়াৰ্ড টু লক চ্যাট গ্ৰুপ এক্সেসিবিলিটি পাৰমিশন বিচাৰিছে এনেবলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক দেখাই দিব যে কেনেকৈ কৰিব সো গট ইট এক্সেসিবিলিটি অপচনটো আছে আপোনাৰ এটা ডাইৰেক্টলি অন হৈ যাব তাৰ পিছত ইয়াতে চাব পাৰিব যে এইটো accessibility on কৰি দিম ওকে দেন বেক তাছ ইয়াতে your locker is empty মানে মই এতিয়ালৈকে এটা গ্ৰুপত লক লগোৱা নাই সো মই প্লাছৰ সাইনটো আছে তলত ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ WhatsAppত যাব WhatsAppত গৈ আপোনাৰ যোনটো গ্ৰুপ হেতু আপুনি লক লগাই দিব এইটো গ্ৰুপটো মই এতিয়া লক লগাব বিচাৰো সো ক্লিক কৰি দিলো এন্ড ইয়াতে চাওক মোৰ গ্ৰুপটো লক লাগি গল কেনেকৈ হল মই এটা দেখাই দিও এতিয়া মই WhatsAppত যাম এতিয়া গৈ গ্ৰুপটো এইটো আছিল ক্লিক কৰিলো ইয়াতে চাওক এতিয়া মোৰ প্যাটাৰ্ন বিচাৰিছে গ্ৰুপটো লক লাগি গল সো মোৰ প্যাটাৰ্ন আছিল 1 2 3 4 দেন গ্ৰুপটো ওপেন হৈ যাব ইয়াতে চাব পাৰিছে গ্ৰুপটো ওপেন হৈ যাব সো ঠিক এনেকুৱা প্ৰসেছটো আছিল সো আশা কৰো আপোনালোকে ভালকে বুজি পাই গৈছে সো যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো লাইক কৰিব আপোনাৰ লগৰ ফ্ৰেন্ডছবোৰৰ লগত শেয়াৰ কৰিব যাতে সিহঁতো গম পায় যে WhatsAppৰ গ্ৰুপত লক লগাব পাৰি আৰু আমাৰ চেনেলত যদি নতুন আহিছে তেনে চেনেলটোৰ ৰেড কালাৰ বাটনটোত ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লব সো আজিৰ কাৰণে ইমানে ধন্যবাদ